হেল্ল' এভৰিৱান, আজি এটা মজা ঠাইত যাবলৈ ওলাইছোঁ আৰু আমিনো ক'ত যাওঁ তাকে আপোনালোককো লগতে দেখাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো চাই থাকিবচোন তেনেহ'লে শেষলৈকে। আহি এটা সুৰংগ পালোঁ, দেখা পাইছেনে? ওপৰেদি ট্ৰেইন যায় আৰু তলেদি পানী আৰু মাজেদিয়ে মানুহ যাব লগা হয় আৰু খুব বেয়া এইখিনি জেগা হয়। ইয়াতে মানে পৰিব লাগিলে আৰু মানুহ মানে শেষে আৰু। আৰু এই সুৰংগটোৰ ভিতৰত মানে 12 মাহৰ 11 মাহেই পানী থাকে বুলি ক'লেও বেয়া নহয়, কাৰণ পাহাৰত যেতিয়া বৰষুণ দিয়া হয় মানে এই জেগাবিলাকত গোটেই পাহাৰৰ পানীখিনি এই সুৰংগৰেৰে পাৰ হৈ যায় মানে। ইয়াৰে পৰিৱেশবোৰ চাবচোন, ইমান ধুনীয়া। চাৰিওফালে পাহাৰ আৰু পাহাৰত গোটেই গছ, গোটেই সেউজীয়াই লাগে, বহুত ভাল লাগে এইফালে আহি। ইয়াৰে ৰাস্তাও খুব ধুনীয়া হয়। ৰাস্তাত ক'তো মানে মই গাঁত একোকে দেখাই পোৱা নাছিলোঁ। চাবচোন ৰাস্তা কিমান ধুনীয়া। আৰু ইয়াৰে মানুহবিলাকৰ ঘৰবোৰ দেখা পাইছেনে কেনেকুৱা? আমাৰ অসমৰ দৰে একেবাৰেই নহয় ঘৰবিলাক। এইফালে মানে ৰাস্তা ইমান ধুনীয়া, সেইকাৰণে এইফালে অহা যোৱা কৰি খুব ভাল লাগে। এইবিলাকো ঘৰ হয় ইয়াৰে মানুহৰ। ইয়াৰে পৰিৱেশ চাওকচোন, চাই থাকিবলগীয়া পৰিৱেশ হয় একেবাৰে। যিসকল মানুহে মানে সেউজীয়া পৰিৱেশ ভাল পায় তেওঁলোকে ইয়াতে আহিলে খুব ভাল পাব। আৰু এইবোৰ যে পাহাৰ দেখা পাইছে, এইবোৰ শিলৰ পাহাৰ আছিল। এইবিলাক পাহাৰ কাটিয়ে মাজেদি ৰাস্তা বনাই দিছে। আৰু আহি আমি য'ত আহিছিলোঁ তাতে পাই গ'লোহি। আৰু ক'ত আহিছোঁ আপোনালোকক এতিয়াই নকওঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাই যাব আমি ক'ত আহিছোঁ। আৰু আমি আহি পাই গ'লোঁ তিৰু ৱাটাৰফল। আৰু আমি এতিয়া তিৰু ৱাটাৰফল চাবলৈ যাম। আৰু এনেকৈ পাহাৰৰ মাজে ৰাস্তা আছে সৰু আৰু এনেকৈ তললৈ গৈ থাকিব লাগিব।
শব্দ লৈ বলাই ফেলে আৰু ইয়াৰে পৰিৱেশটো আপোনালোকে দেখা পাইছেনে চাৰিওফালে শিলেই শিল তাৰ মাজেৰে এনেকৈ কুলু কুলু শব্দৰে পানী বৈ আহিছে ইমান এটা ধুনীয়া ভাল লগা পৰিৱেশ মানে আপোনালোকক বুজাব নোৱাৰোঁ আৰু ইয়াতে মানে চাবলগীয়া জেগা হিচাপে এইখিনিয়ে আছে আৰু ইয়াতে আৰু চাবলগীয়া জেগা তেনেকৈ নাই সেইকাৰণে এইখিনি জেগালৈকে আমি প্ৰায় আহিয়ে থকা হয় আগতেও মই যেতিয়া প্ৰথম ইউটিউব চেনেলটো খুলিছিলোঁ তাতে মই এটা সৰু ভিডিঅ' ইয়াৰে দি থোৱা আছিলে আৰু এতিয়া আমি ৱাটাৰফলটো তললৈ যাম মানে আৰু তললৈ এইফালেৰে চিৰি আছে ইয়াতে 350টা আৰু এনেকৈ চিৰি বগাই বগাই তললৈ যাব লাগিব আৰু ইয়াতে বহাও সুবিধা আছে যিহেতু 350টা চিৰিৰ তলৰ পৰা ওপৰলৈ আহোঁতে বহুত ভাগৰ লাগিব আৰু বহিব পৰা ধুনীয়া সুবিধা কৰি দি আছে আৰু এইখিনি জেগা আৰু অলপ দিন পিছতে আৰু উন্নত হ'ব কাম চলি আছে ইয়াতে বহুত দেখা নোপোৱাই হৈ গ'ল আৰু এনেকৈ আহি আহি আমি তলত পাই গ'লোহি আৰু এইটোৱে হৈছে তিৰু ৱাটাৰফল ঝাৰখণ্ডৰ আৰু পানীখিনি খুব ফুল হৈ আছে কাৰণ খুব বৰষুণ হৈ আছিল ইয়াতে চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু পৰিৱেশটো খুব ধুনীয়া চাৰিওফালে সেউজীয়াই সেউজীয়া আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে যিসকল নতুনকৈ মোৰ চেনেলত আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব